হেল্ল' মাৰ্চ ৱেলকাম। চাওঁতে দুটা মাহ কেনেকৈ গুচি গ'ল গমেই নাপালোঁ। বাৰু যি কি নহওক, অকণমান ওলাই আহিছোঁ মা আৰু মই। মানে বেংকত দুটামান কাম আছে আৰু দুটামান বজাৰ কৰিবলগীয়া আছে, আহি গ'লোঁ আৰু এয়া পাই গ'লোঁ বেংক। আৰু বেংকত যে কিবা কাম থাকিলে ইমান টাইম ৰখি থাকিব লাগে ন, বৰ আমনি লাগি যায়। তাৰপিছত আকৌ বেংকত কামকেইটা কৰি থৈ আহি গ'লোঁ মেইন ব্ৰাঞ্চত আকৌ কামকেইটা কৰি আহি গ'লোঁ জেৰক্স কৰিবলৈ। কিবাকিবি ধেৰ জেৰক্স কৰিবলগীয়া আছে। তাৰপিছত ফটো ধুই ল'লোঁ আৰু এয়া চাওক, এয়া হৈছে তামোলপুৰ বজাৰ। কামকেইটা কৰি আহি বজাৰৰ পিনে আহি গ'লোঁ আৰু চাওকচোন, এয়া বজাৰত কিমান ভিৰ লাগি আছে। আৰু আমাৰ তামোলপুৰ বজাৰ বহে সোমবাৰ আৰু শুক্ৰবাৰ। আৰু এইবিলাক চাওকচোন, সকলোখিনি বাঁহেৰে বনোৱা বস্তু। ইয়াত ডলা, চালনী, ধাৰা সকলোবোৰ পোৱা যায়। আৰু মোৰ ভিডিঅ' চাই থকা কোনোবাই যদি বাঁহেৰে বনোৱা বস্তু বনাব জানে নিশ্চয় এটা কমেণ্ট কৰি দিব। আৰু যিসকলে জানে মানিব লাগিব কিন্তু। আৰু চাওঁতে গৰমৰ দিনকেইটাও আহিয়ে গ'ল। বেয়া গৰম পৰিছে আজি। আৰু যিহেতু বজাৰ কৰিবলগীয়া আছে, এয়া বজাৰত সোমাই আহিলোঁ। যিহেতু আমাৰ ঘৰত তাঁতশাল আছে আৰু মায়ে তাঁত বোৱে, সেইবাবে ল'বলৈ আহিছে সূতা। এইবাৰ হেনো মায়ে গামোচা লগাব। আৰু এইবোৰেই হৈছে তামোলপুৰ বজাৰৰ গলিবিলাক। আৰু ইয়াত মায়ে আৰু দোকানীয়ে অকণমান ডিছকাছ কৰি আছে কিবাকিবি। আৰু এটা লৈ লৈছে মাকো। এই যে এফালৰ পৰা এফালে আহে সেইটোৱে আকৌ। আমাৰ ইয়াত মাকো বুলিয়ে কয়। আৰু আপোনালোকৰ তাত কি বুলি কয় নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ঘূৰি একদম পিয়াহ লাগি গ'ল, এয়া খাই ল'লোঁ চাহ আৰু পিঠা। আৰু আজিলৈ বাই। মোৰ নেক্সট মিনি ব্লগত আপোনালোক সকলোকে লগ পাম। বাই বাই গাইজ।